ফাইনেলি আমি গোৱাত আহি পালোঁ, নামিলোঁ, নামি পেলাই মুখ চুখ ধুলোঁ। এতিয়া খোৱাৰ ব্যৱস্থা কৰিম গোৱাৰ ষ্টেচন। ব'লা খাই লওঁ, আগতে দেৰি হ'ব। আহি আমি খালোঁ ধোচা আৰু এনেকৈ দিয়ে। আমি সঞ্জনৰ পৰা নামিলোঁ আৰু এইফালে আমি এটা বেলেগ ট্ৰেইনত উঠিম। ক'ত উঠিব? এবাৰে চাওক। এইফালে আপোনালোকে দেখাব পাইছে যে এইফালে সকলোৱে ফটো চটো উঠি আছে আৰু এইফালে আমাৰ মই যোৱা নাই কাৰণে মোৰ একদম গাৰ অৱস্থা নাই। আৰু এইফালে মানুহ যেনেকৈ আমি LPU পাঞ্জাৱত যেনেকৈ গৈছিলোঁ, তাতে ইমান ধুনীয়া ধুনীয়া প্ৰগ্ৰাম পাতিছিলে, খোৱা লোৱা ফ্ৰী। ইয়াতে চব বস্তু কিনি খাব লগা হৈছে। একচুৱেলি পইচাটো বাৰু কিবাকৈ সেই হৈ গৈছে, চব বস্তু কিনি খাব লগা হৈছে। আৰু ইয়াতে মোৰ ইমান এটা ভাল লগা নাই। গোৱা বুলি যিমান এটা এক্সাইটেড হৈ আছিলোঁ, মানে এতিয়ালৈকে ইমান এটা ভাল লগা নাই। চাওঁ 6 দিনৰ ভিতৰত কিমানখিনি ভাল লাগিব পাৰে। गाड़ी जाते हैं तीन पायरे पहिले आपल्याला पुढं सध्या ना बस विद्यामध्ये जो शरण का नाम है ना श्रीलंका भी है देखा ना अपने देखा भेजा रहेगा ना यूट्यूब का जोमेटो क्या हुआ था हवा नाही येते पण ते हे बघा तुम्हाला ते काय आहे बिल्डिंग नहीं है यहाँ पे सब अपना अपना जगह लेके डायरेक्ट
पानी है दिखा कैसे मीटर पेड़ দেখিছে নে ফিক্স রেট 50 টাকাত সব পাই যান लड़की का कपड़ा कहते काजू बादाम बहुत अवेलेबल फैमिली में आती हो बीचच आहे हो इथे इथे हा बीच आहे मेरे गाड़ी कैसे मालूम इधर इधर आता है ना वो एकदम प्रॉपर पीछे आता है लड़के दिख रहा है वो है अब मैं मसल के साथ मिलेगा ना ना আমি আছো এয়া গোৱাৰ মেইন বজাৰৰ মাজত খাব আহিছিলোঁ মাছ ভাত ভাবিছিলোঁ বহুত কম দামতে পাম বুলি কিন্তু মাছ ভাত ইয়াতে আপোনাৰ 400 টকাত থালি চিৰিয়াছলি ভাবকচোন ইয়াতে মাছৰ দাম ইমান কম থাকে তথাপিও আমি ইয়াতে মাছ ভাত খাবৰ কাৰণে ইমান টকা ভৰি কিনে খাব লাগে কথা কোৱাচোন কেনচেল তুমি পিয়ৰ ভেজিটেৰিয়ানত যাই কিনে মাছৰ কথা কিয় সুধিছা কিয় পইচা নেকি তুমি খাই লোৱা বিৰিয়ানীও খাই ল'বা হা বিৰিয়ানী খাব মন আছে অলপ খাই ল'বা আৰু চক আমি আজি খাই আছোঁ ৰুটি মাছ ভাত আৰু আপুনি কি খাই আছে বিৰিয়ানী বিৰিয়ানী কেনেকুৱা আছে বিৰিয়ানী টেষ্টি আছে না আৰু ইমান গৰম বাপৰে বাহিৰত থাকিলে এনেকুৱা লাগে একেবাৰে গৰমৰ দিন কমাই দিওঁ আৰু দিয়ক বঢ়াই ইফালে কিবা কিবি মাছৰ চাটনি চাটনি দিছে আৰু খাওঁ ভোক লাগিছে খাই পেলাই আহি আছোঁ